আমাৰ যিটো কাৰ্য ফলক যোৱা মন্ত্ৰী বিধায়ক সাধাৰণ জনতা সকলোৰে এই আৰিমুক্ত গড়টো বিষয়ে দৃষ্টিগোচৰ কৰিব বিচাৰিছে কিয়নো এই আৰিমুক্ত গড়টো বৰ্তমান সময়ত সংৰক্ষণৰ খুবেই প্ৰয়োজন আৰু আমি এই ক্ষেত্ৰত চৰকাৰক আহ্বান জনাইছোঁ যাতে অনাগত দিনত আমাৰ এই ঐতিহাসিক সমলবিধ সংৰক্ষণ কৰি ইয়াক পৰ্যটনস্থলী হিচাপে গঢ় দিয়ে তাৰ বাবে বিনম্ৰতাৰে আমি যোৱা 24 মে' তাৰিখে যেতিয়াখন খানাপাৰাত নিযুক্তি পত্ৰ ল'বলৈ গৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ভাষণত আমাক এক আহ্বান জনাইছিল যিসকল যুৱক যুৱতীয়ে এইবাৰ নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল সেই আহ্বানটো আছিল আমাক পিতৃ মাতৃসকলক আদৰত ৰাখিব দিছিলে আৰু দ্বিতীয়তে আমাক নিজৰ ধৰ্মৰ পৰা নিজৰ সমাজখনৰ বাবে কিছুমান গঠনমূলক কাম কৰিব দিছিলে আৰু সেই আহ্বানৰ প্ৰতি আমি তেখেতৰ সন্মান জনাই আজি এই পদক্ষেপটো গ্ৰহণ কৰিছোঁ।